আমি এই ভিডিঅ'টোত কিছুমান গুৰুত্বপূৰ্ণ দিৱস আৰু হৈছে তাৰিখৰ বিষয়ে আলোচনা কৰিম। প্ৰতিযোগিতামূলক পৰীক্ষাত হৈছে প্ৰায় আহি থাকে নেশ্যনেল ভোটাৰ্ছ ডে কেতিয়া বা আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া বা হৈছে অসম ক্ৰীড়া দিৱস কেতিয়া বা অভিৰুচি দিৱস কেতিয়া বা হৈছে বিশ্ব জনসংখ্যা দিৱস কেতিয়া এনেধৰণৰ প্ৰশ্নবিলাক হৈছে প্ৰায় আহি থাকে। গতিকে হৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে আমি আৰম্ভ কৰোঁ। 4 জানুৱাৰী বিশ্ব বেইলি দিৱস হিচাপে পালন কৰা হয়। এই দিৱসটো পালন কৰা হয় লুইচ বেইলি হৈছে জন্ম জয়ন্তীত। লুইচ বেইলিৰ জন্ম হৈছিলে 1809 চনৰ 4 জানুৱাৰীত। তেখেতে হৈছে বেইলি পদ্ধতি আৱিষ্কাৰ কৰিছিলে, যি পদ্ধতিৰ জৰিয়তে হৈছে দৃষ্টিহীন লোকসকলক হৈছে শিক্ষা প্ৰদান কৰা হয়। দৃষ্টিহীন লোকসকলে হৈছে সেই পদ্ধতিৰ জৰিয়তে হৈছে শিক্ষা লাভ কৰে। গতিকে হৈছে এই দৃষ্টিহীন লোকৰ সুবিধাৰ হিতৰ কাৰণে হৈছে তেওঁ যিখিনি অৱদান আগবঢ়ালে, এই তাৰ প্ৰতি সন্মান জনাই হৈছে বিশ্ব বেইলি দিৱস হিচাপে পালন কৰা হয় তেখেতৰ জন্মদিন। 9 জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়। বিদেশত থকা ভাৰতীয় লোকসকলক হৈছে ভাৰতৰ প্ৰতি যিখিনি অৱদান আগবঢ়ায় তাৰ স্বীকৃতি প্ৰদানৰ বাবেই হৈছে প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়। 1915 চনত 9 জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধীয়ে ভাৰতত আহি উপস্থিত হৈছিল আৰু তাৰ পিছতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ পালন কৰিছিল। 10 জানুৱাৰীত বিশ্ব হিন্দী দিৱস হিচাপে পালন কৰা হয়। 11 জানুৱাৰীত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুদিন, তেখেত আছিল ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী। 12 জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে। 15 জানুৱাৰীত ভাৰতৰ সেনা দিৱস। 17 জানুৱাৰীত হৈছে শিল্পী দিৱস। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত শিল্পী দিৱস হিচাপে পালন কৰা হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিল 17 জানুৱাৰী 1951 চনত তেজপুৰত। 23 জানুৱাৰী দিনটোত নেতাজী দিৱস বা হৈছে পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয় সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীত। 24 জানুৱাৰী হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। 25 জানুৱাৰী হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস আৰু হৈছে পৰ্যটন দিৱস হিচাপে পালন কৰা হয়। 26 জানুৱাৰীত হৈছে ভাৰতৰ গণতন্ত্ৰ দিৱস। 29 জানুৱাৰীত হৈছে অসম গাঁওৰক্ষী বাহিনী দিৱস। 30 জানুৱাৰী হৈছে শ্বহীদ দিৱস। এই দিনটোতে হৈছে 1948 চনত মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰা হৈছিল। 31 জানুৱাৰীত হৈছে মেডাম মেফি। এইবাৰ আহোঁ ফেব্ৰুৱাৰী মাহলৈ। 2 ফেব্ৰুৱাৰীত বিশ্ব জলাশয় দিৱস হিচাপে পালন কৰা হয়। 4 ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট দিৱস হিচাপে পালন কৰা হয়। 13 ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ' দিৱস হিচাপে পালন কৰা হয় আৰু হৈছে লগতে ৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে পালন কৰা হয়। সৰোজিনী নাইডুৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে পালন কৰা হয়। তেখেত আছিল ভাৰতৰ প্ৰথম গৰাকী হৈছে মহিলা ৰাজ্যপাল আছিলে। তেখেতে উত্তৰ প্ৰদেশত ৰাজ্যপাল হিচাপে তেখেতে কাম কৰিছিলে আৰু সৰোজিনী নাইডুক নাইটিংগেল অফ ইণ্ডিয়া নামেৰেও জনা যায়। 21 ফেব্ৰুৱাৰীত আন্তৰ্জাতিক মাতৃভাষা দিৱস। 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় ভাৰতত। চি ভি ৰমনৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। 1930 চনত চি ভি ৰমনে ৰামন ইফেক্ট আৱিষ্কাৰৰ বাবে তেখেতে নোবেল বঁটা লাভ কৰিছিল। তেখেতেই আছিল পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয়। 3 মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়। 4 মাৰ্চত ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস নেশ্যনেল চিকিউৰিটি ডে হিচাপে পালন কৰা হয়। 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস ইণ্টাৰনেশ্যনেল ৱমেন্স ডে হিচাপে পালন কৰা হয়। 15 মাৰ্চত বিশ্ব গ্ৰাহক সুৰক্ষা দিৱস হিচাপে পালন কৰা হয়। 16 মাৰ্চত ৰাষ্ট্ৰীয় চিতা দিৱস নেশ্যনেল ভেকচিনেশ্যন ডে হিচাপে পালন কৰা হয়। 21 মাৰ্চত হৈছে দিন ৰাতি সমান হয় আৰু হৈছে বিশ্ব বন দিৱস হিচাপে পালন কৰা হয় আৰু হৈছে 21 মাৰ্চত বিশ্ব বৰ্ণ বৈষম্য নিবাৰণী দিৱস হিচাপে পালন কৰা হয়। 22 মাৰ্চত বিশ্ব জল দিৱস ৱৰ্ল্ড ৱাটাৰ ডে হিচাপে পালন কৰা হয়। 23 মাৰ্চত বিশ্ব বতৰ বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। 24 মাৰ্চত বিশ্ব যক্ষ্মা ৰোগ দিৱস হিচাপে পালন কৰা হয়। 5 এপ্ৰিলত ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস হিচাপে পালন কৰা হয়। 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়। 13 এপ্ৰিলত জালিয়ানাবাগৰ দিৱস হিচাপে পালন কৰা হয়। 1919 চনত 13 এপ্ৰিলতে জালিয়ানাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। 14 এপ্ৰিলত আম্বেদকাৰ জয়ন্তী। 18 এপ্ৰিলত বিশ্ব ঐতিহ্য দিৱস। 21 এপ্ৰিলত অসামৰিক সেৱা দিৱস চিভিল ছাৰ্ভিচ ডে হিচাপে পালন কৰা হয়। 22 এপ্ৰিলত বিশ্ব ধৰিত্ৰী দিৱস ৱৰ্ল্ড আৰ্থ ডে হিচাপে পালন কৰা হয়। 24 এপ্ৰিলত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস হিচাপে পালন কৰা হয়। নেশ্যনেল পঞ্চায়তী ৰাজ ডে হিচাপে পালন কৰা হয়। 25 এপ্ৰিলত বিশ্ব মেলেৰিয়া দিৱস হিচাপে পালন কৰা হয়। 1 মেত আন্তৰ্জাতিক শ্ৰমিক দিৱস ইণ্টাৰনেশ্যনেল লেবাৰ ডে হিচাপে পালন কৰা হয়। 2 মেত বিশ্ব এজমা দিৱস হিচাপে পালন কৰা হয়। 8 মেত বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয়। 11 মেত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয় নেশ্যনেল টেকনলজি ডে। 15 মেত আন্তৰ্জাতিক পৰিয়াল দিৱস হিচাপে পালন কৰা হয়। 17 মেত বিশ্ব দূৰসংযোগ দিৱস ৱৰ্ল্ড টেলিকমিউনিকেশ্যন ডে হিচাপে পালন কৰা হয়। 21 মেত সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয়। 31 মেত বিশ্ব ধূমপান বিৰোধী দিৱস এণ্টি টবেকো ডে হিচাপে পালন কৰা হয়। 5 জুনত বিশ্ব পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হিচাপে পালন কৰা হয়। 12 জুনত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস ৱৰ্ল্ড ডে এগেইনষ্ট
চাইল্ড লেবাৰ হিচাপে পালন কৰা হয় 14 জুনত বিশ্ব ৰক্তদাতা দিৱস ৱৰ্ল্ড ব্লাড ডনৰ ডে হিচাপে পালন কৰা হয় 20 জুনত বিশ্ব শৰণাৰ্থী দিৱস আৰু হৈছে লগতে ৰাভা দিৱস হিচাপে পালন কৰা হয় 21 জুনত আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয় 23 জুনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস ইন্টাৰনেশ্যনেল অলিম্পিক ডে হিচাপে পালন কৰা হয় 26 জুনত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস ইন্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগছ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং দিৱস হিচাপে পালন কৰা হয় 29 জুনটো ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস বা নেশ্যনেল ষ্টেটিক্স ডে হিচাপে পালন কৰা হয় প্ৰশান্ত চন্দ্ৰ মহালানবিছে পৰিসংখ্যা বিজ্ঞানত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে তেখেতৰ জন্মদিনটো ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হয় তেখেতে আছিল ভাৰতৰ ফাৰ্ষ্ট প্লেনিং কমিছনৰ এগৰাকী মেম্বাৰ আছিলে 1 জুলাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস বা হৈছে নেশ্যনেল ডক্টৰছ ডে হিচাপে পালন কৰা হয় ডক্টৰ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিনটো তেখেতৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয় 11 জুলাইত বিশ্ব জনসংখ্যা দিৱস বা ৱৰ্ল্ড পপুলেশ্যন ডে হিচাপে পালন কৰা হয় 18 জুলাইত আন্তৰ্জাতিক নেলছন মেণ্ডেলা দিৱস হিচাপে পালন কৰা হয় 29 জুলাইত আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস হিচাপে পালন কৰা হয় 6 আগষ্টত হিৰোশ্বিমা দিৱস হিচাপে পালন কৰা হয় সেই দিনটোতে আমেৰিকাই জাপানৰ হিৰোশ্বিমা চহৰত পাৰমাণৱিক বম পেলাইছিল 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰা হয় অৰ্থাৎ নেশ্যনেল হেণ্ডলুম ডে হিচাপে 7 আগষ্ট 1905 চনত স্বদেশী আন্দোলন আৰম্ভ হৈছিল এইটো কাৰণে ভাৰত চৰকাৰে 2015 চনৰ পৰা 7 আগষ্টৰ দিনটো নেশ্যনেল হেণ্ডলুম ডে হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে 9 আগষ্টত হৈছে ভাৰতীয় আন্দোলন দিৱস হিচাপে পালন কৰা হয় 1942 চনৰ 9 আগষ্টৰ পৰা হৈছে ভাৰতীয় আন্দোলন হৈছে আৰম্ভ হৈছিল 12 আগষ্টত আন্তৰ্জাতিক যুৱ দিৱস হিচাপে পালন কৰা হয় 15 আগষ্টত ভাৰতীয় স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছিল 19 আগষ্টত বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰা হয় 20 আগষ্টত সদ্ভাৱনা দিৱস ৰাজীৱ গান্ধী হৈছে আমাৰ ভাৰতৰ আটাইতকৈ কম বয়সীয় প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম জয়ন্তীত তেখেতৰ প্ৰতি সন্মান জনাই সদ্ভাৱনা দিৱস হিচাপে পালন কৰা হয় 20 আগষ্টত 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস বা হৈছে নেশ্যনেল স্পৰ্টছ ডে হিচাপে পালন কৰা হয় মেজৰ ধ্যান চন্দৰ জন্ম বাৰ্ষিকীত তেখেতৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় তেখেতৰ জন্ম হৈছিল 29 আগষ্ট 1905 চনত তেখেতৰ হৈছে নেতৃত্বতেই হৈছে আমাৰ ভাৰতৰ হৈছে হকী দলে অলিম্পিকত হৈছে তিনিবাৰকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল 1928 চনত 1932 চনত আৰু হৈছে 1936 চনত 3 ছেপ্টেম্বৰত অভিৰুচি দিৱস হিচাপে পালন কৰা হয় অসমৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত তেখেতৰ প্ৰতি সন্মান জনাই অভিৰুচি দিৱস হিচাপে পালন কৰা হয় 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন কৰা হয় সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তীত তেখেতৰ প্ৰতি সন্মান জনাই শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেখেত আছিল ভাৰতৰ হৈছে দ্বিতীয় গৰাকী হৈছে ৰাষ্ট্ৰপতি আছিল 8 ছেপ্টেম্বৰত আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে পালন কৰা হয় 14 ছেপ্টেম্বৰত হিন্দী দিৱস হিচাপে পালন কৰা হয় 15 ছেপ্টেম্বৰত অভিযন্তা দিৱস আৰু হৈছে লগতে আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস 16 ছেপ্টেম্বৰত বিশ্ব ওজন দিৱস 21 ছেপ্টেম্বৰত আন্তৰ্জাতিক শান্তি দিৱস ইন্টাৰনেশ্যনেল ডে অফ পিচ হিচাপে পালন কৰা হয় 27 ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস ৱৰ্ল্ড টুৰিজম ডে হিচাপে পালন কৰা হয় 1 অক্টোবৰত অসম আৰক্ষী দিৱস আৰু লগতে হৈছে আন্তৰ্জাতিক বৃদ্ধ দিৱস হিচাপে পালন কৰা হয় 2 অক্টোবৰত গান্ধী জয়ন্তী আৰু বা হৈছে অহিংসা দিৱস হিচাপে পালন কৰা হয় 3 অক্টোবৰত বিশ্ব আৱাস দিৱস ৱৰ্ল্ড হেবিটেট ডে হিচাপে পালন কৰা হয় 4 অক্টোবৰত হৈছে বিশ্ব পশু কল্যাণ দিৱস ৱৰ্ল্ড এনিমেল ৱেলফেয়াৰ ডে হিচাপে পালন কৰা হয় 5 অক্টোবৰত বিশ্ব শিক্ষক দিৱস ৱৰ্ল্ড টিচাৰ্ছ ডে 8 অক্টোবৰত ভাৰতীয় বায়ু সেনা দিৱস ইণ্ডিয়ান এয়াৰফ'ৰ্চ ডে 9 অক্টোবৰত বিশ্ব ডাকঘৰ দিৱস ৱৰ্ল্ড পোষ্টেল ডে 10 অক্টোবৰত ৰাষ্ট্ৰীয় ডাক দিৱস নেশ্যনেল পোষ্ট ডে 11 অক্টোবৰত আন্তৰ্জাতিক কন্যা শিশু দিৱস ইণ্টাৰনেশ্যনেল গাৰ্লছ চাইল্ড ডে 14 অক্টোবৰত বিশ্ব মান দিৱস ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডছ ডে 15 অক্টোবৰত বিশ্ব ছাত্ৰ দিৱস হিচাপে পালন কৰা হয় 16 অক্টোবৰ বিশ্ব খাদ্য দিৱস 17 অক্টোবৰ অসম ক্ৰীড়া দিৱস ৰাধা গোবিন্দ বৰুৱাৰ জন্ম জয়ন্তীত অসম ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় 20 অক্টোবৰ বিশ্ব পৰিসংখ্যা দিৱস 24 অক্টোবৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল আৰু হৈছে 24 অক্টোবৰত বিশ্ব পলিঅ' দিৱস হিচাপে পালন কৰা হয় 31 অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস চৰ্দাৰ বল্লভভাই পেটেল জন্ম জয়ন্তীক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় চৰ্দাৰ বল্লভভাই পেটেল আছিল প্ৰথম গৰাকী উপ প্ৰধানমন্ত্ৰী আৰু হৈছে গৃহমন্ত্ৰী আছিল প্ৰথম গৰাকী
9 নৱেম্বৰত আইন সেৱা দিৱস, 11 নৱেম্বৰ ৰাষ্ট্ৰীয় শিক্ষা দিৱস, ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিনটোক ৰাষ্ট্ৰীয় শিক্ষা দিৱস বা হৈছে নেশ্যনেল এডুকেশ্যন ডে হিচাপে পালন কৰা হয়। 14 নৱেম্বৰ শিশু দিৱস, ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। 16 নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস বা হৈছে আন্তৰ্জাতিক সহিষ্ণুতা দিৱস হিচাপে পালন কৰা হয়। 19 নৱেম্বৰত নাগৰিক দিৱস হিচাপে পালন কৰা হয়। 20 নৱেম্বৰত বিশ্ব শিশু অধিকাৰ দিৱস, 21 নৱেম্বৰত বিশ্ব টেলিভিছন দিৱস হিচাপে পালন কৰা হয়। 24 নৱেম্বৰত লাচিত দিৱস হিচাপে পালন কৰা হয়। 25 নৱেম্বৰত আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস, 1 ডিচেম্বৰত বিশ্ব এইডছ দিৱস, 2 ডিচেম্বৰত চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰা হয়। 3 ডিচেম্বৰত বিশ্ব প্ৰতিবন্ধী দিৱস হিচাপে পালন কৰা হয়। 4 ডিচেম্বৰত নৌসেনা দিৱস নেভি ডে হিচাপে পালন কৰা হয়। 5 ডিচেম্বৰত আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস হিচাপে পালন কৰা হয়। 7 ডিচেম্বৰ দিনটো সেনাবাহিনীৰ পতাকা দিৱস হিচাপে পালন কৰা হয়। 10 ডিচেম্বৰ দিনটো মানৱ অধিকাৰ দিৱস আৰু হৈছে অসমত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। 11 ডিচেম্বৰ দিনটো আন্তৰ্জাতিক গিৰি দিৱস ইণ্টাৰনেশ্যনেল মাউণ্টেইন ডে হিচাপে পালন কৰা হয়। 14 ডিচেম্বৰ দিনটো শক্তি সংৰক্ষণ দিৱস নেশ্যনেল এনাৰ্জি কনজাৰ্ভেশ্যন ডে হিচাপে পালন কৰা হয়। 18 ডিচেম্বৰ আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস, 22 ডিচেম্বৰ ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰা হয় শ্ৰীনিবাস ৰামানুজনৰ জন্মদিনটোত। 23 ডিচেম্বৰত কৃষক দিৱস হিচাপে পালন কৰা হয়। 25 ডিচেম্বৰত বৰদিন দিৱস আৰু হৈছে লগতে সুশাসন দিৱস বা হৈছে নেশ্যনেল গুড গভাৰ্নেন্স ডে হিচাপে পালন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীত। 29 ডিচেম্বৰত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস ইণ্টাৰনেশ্যনেল বায়'ডাইভাৰ্চিটি ডে হিচাপে পালন কৰা হয়।